মই মানুহজনক প্ৰায়ভাগে নিজৰ হাতে দিয়ে খানা খুৱাওঁ যেতিয়াও তেওঁ ঘৰলৈ আহে। যোৱা ৰাতি তেওঁ মোক কৈ ৰাখিছিলে আজি ৰাতিপুৱা চুজি পকৰা বনাবলৈ। সেয়া তেওঁ কোৱা মতে কাম। আজি ফটাফট গা মূৰকেইটা ধুই সেয়া বনাই ল'লোঁ আৰু তেওঁ খাই বিৰাটে বেছি ভাল পালে। তেতিয়ালৈ চিন্তা কৰিলোঁ সেয়া খাইতো পেট নভৰে, সেইকাৰণে চিলাও বনালোঁ। সঁচা কথাটো ক'ব গ'লে মানুহজন আহিলে এনেকুৱা সৰু সুৰা ফূৰ্তিতে মোৰ মনটো বহুত সুখী হয় জানেনে। বেলেগৰ কথাটো নাজানো, মোৰ আকৌ তেনেকুৱাই হয়। তাৰ পাছতে মায়ে কোৱাতহে গম পালোঁ আজি মাৰ আধাৰ কাৰ্ড আহি আছে। সেইকাৰণে দৌৰা দৌৰিকে প্ৰথমতে পোষ্ট অফিচলৈ গ'লোঁ আৰু লৈ মেলি দেখা পালোঁ পেট্ৰল শেষ হ'ল। ইছ ৰাম, কি যে ফুটা কপাল। আজি দিনটোত বহুত ঘটনা ঘটিলে জানেনে। এয়া চাওকচোন, ট্ৰেফিকে পালে, তাৰ লগতে ভৰিত বহুত বেয়াকৈ স্কুটিত দুখ পালোঁ। সেইকাৰণে মানুহজনে মৰমতে খানা বাঢ়ি দিছে আৰু দেখিছে নহয় আজি দুখত আছিলোঁ বুলি খানাও অৰ্ডাৰ দি দিছে। সেয়াই আৰু আমি এনেকৈ হাঁহি ফূৰ্তিৰে দিনটো কটালোঁ। আজিলৈ বাই।